বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল গীতাঞ্জলি লাইফলৈ। তো আজি যাই আছোঁ এখন ৰিজৰ্টত। তো কিনো কৰোঁ যাই দেখুৱাই আছোঁ আপোনালোকক। তো বলক বেছি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বলক যাই আছোঁ এতিয়া ৰিজৰ্ট পাই দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। অৱশেষত আহি পালোঁ আমি। এইখনেই হ'ল গংগা যমুনা ৰিজৰ্টখন মুকালমুৱাত আছে। তো এতিয়া ভিতৰলৈ সোমাই যাওঁ, এণ্ট্ৰিটো কৰি লওঁ আৰু ইয়াত 10 টকা এণ্ট্ৰি। ইয়াত কেম্পিঙো কৰিব পাৰি। ৰিজৰ্টখন অলপ দেখুৱাই লৈছোঁ, তো চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু এয়া চাওক না, কি সুন্দৰ এটা পৰিৱেশ। আৰু এটা কথা কৈ থওঁ আপোনালোকক, এই ৰিজৰ্টখন গোটেই পানীৰ মাজত আছে। ইমান এটা ডাঙৰ এৰিয়া, খুব এটা ভাল লাগিছে আহি কিনে। আপোনালোকেও আহক, খুব ধুনীয়াকৈ এনজয় কৰক, বহুত ভাল লাগিছে। Wow. পইচা নাই তো ইমান ভাল লাগছে, এই লাভটো ইমান ভাল লাগছে ন। আৰু এয়া চাওক আমাৰ পাগলামি, একেবাৰে টায়াৰত উঠি গৈছোঁ। ভাল মিলিছোঁ দুয়োটা। উঠি যাওঁ। আৰু এটা কথা, ইয়াত ব'টিঙো কৰিব পাৰি, কিন্তু আমি নকৰিলোঁ। যদি আপোনালোকে আহে তেতিয়াহ'লে ইয়াত ব'টিং কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াত আহিছোঁ আৰু ফটো নুঠাকৈ হ'বনে, তো ফটো উঠিলোঁ কেইখনমান আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিলোঁ। কেনে লাগিছে জনাব ফটোকেইখন। আৰু শেষত কৈছোঁ, যোনে যোনে আহি পোৱা নাই আহক আপোনালোকে গংগা যমুনা ৰিজৰ্ট, এনজয় কৰক।